যিগৰাকী মাৰ চকু বন্ধ কৰি থাকিব, যিগৰাকী মাৰ কথা জীৱনত অনুভৱ কৰিবলৈ অকণমান সময় লাগে। এবাৰ আমি প্ৰত্যেকে নিজৰ জীৱনলৈ ঘূৰি চাওঁ, প্ৰত্যেকে আমাৰ সৰস্বতীলৈ আমি ঘূৰি চাওঁ। যিজনী মাক আমি সামান্য মা বুলি গণ্য কৰি আহিছোঁ, সেইগৰাকী মায়ে কিন্তু মোক 9 মাহ 9 দিন গৰ্ভত ধাৰণ কৰি জন্ম দিছিলে। সেই 9 মাহ 9 দিন সময়, সেই সময়ছোৱাত মাৰ যি শাৰীৰিক অৱস্থা, মাৰ যি যন্ত্ৰণা, সেই কথা মই পুত্ৰ হিচাপে, মই কন্যা হিচাপে এবাৰ উপলব্ধি কৰিব পাৰিব লাগিব। মোৰ ঘৰত মোৰ মাৰ সপোন দেখিছিল। মই যেতিয়া ভূমিষ্ঠ হৈছিলোঁ, প্ৰসৱ যন্ত্ৰণাত জন্ম থকা মাৰ মুখত যি বেছিকৈ হাঁহি, মাৰ হৃদয়খন যে আন্দোলিত হৈছিল মৰম আৱেগেৰে, সেই মৰম আৱেগ মই আজিৰ স্থানত উপস্থিত হৈ, আজিৰ স্থানত উপনীত হৈ কিন্তু মই মাৰ কথা মনত পেলাব পাৰিব লাগিব। তেতিয়াহে মোৰ জীৱন ধাৰা সাৰ্থকতা হ'ব। মোৰ জীৱনৰ শৈশৱৰ প্ৰত্যেকটো কথা মই এদিন উপলব্ধি কৰি পেলাই চিন্তা কৰিব লাগিব। প্ৰত্যেক দিনে এবাৰ মই উপলব্ধি কৰিবলৈ চেষ্টা কৰিম মোৰ এটা এটা সফলতাত মাৰ কিমান প্ৰাপ্তি আছিল, মোক লৈ মাৰ কিমান সপোন আছিল, কিমান কষ্ট কৰি মায়ে মোক ডাঙৰ কৰিছিল। মোৰ যদি শৈশৱৰ প্ৰত্যেকটো দিনলৈ মই উভতি চাওঁ, তেতিয়াহে কিন্তু মোৰ প্ৰত্যেক মা যদি মই উপলব্ধি কৰিব পাৰিম, মোৰ মাৰ শক্তিখিনি মই তেতিয়াহে উপলব্ধি কৰিব পাৰিম। মই যেতিয়া প্ৰথম পঢ়িবলৈ শিকিছিলোঁ, সেইদিনা মাৰ হৃদয়ত অনুভৱ কেনে আছিল। মই যেতিয়া জীৱনত প্ৰথম মা বুলি ক'বলৈ শিকিছিলোঁ, সেইদিনা মাক লৈ মোক লৈ মাৰ জীৱনত কি অনুভৱ আছিল। মই যেতিয়া প্ৰথম খোজ কাঢ়িবলৈ শিকিছিলোঁ, সেইদিনা মোক লৈ মাৰ জীৱনৰ অনুভৱ কেনে আছিল। প্ৰত্যেকটো স্মৃতি মই ৰোমন্থন কৰিবলৈ সক্ষম হ'ব লাগিব, আৰু সেই সক্ষমতাহে মোক জীৱনত প্ৰতিষ্ঠা কৰিব পাৰিব। মোৰ প্ৰত্যেকটো দিনত, মোৰ প্ৰত্যেকটো শাৰীৰিক অসুস্থতাৰ দিনত মায়ে কেনেকৈ দিন অতিবাহিত কৰিছিল। মা বোলা সেইগৰাকী মানুহ এনেকুৱা, সন্তানৰ ভোকেই যাৰ ভোক, সন্তানৰ পিয়াহেই যাৰ পিয়াহ, সন্তানৰ সুখেই যাৰ আনন্দ, সন্তানৰ দুখেই যাৰ কান্দোন, সেইগৰাকী মা। কিন্তু বয়স বাঢ়ি অহাৰ লগে লগে, দুই এটা পৃথিৱীৰ কথা জানিবলৈ চেষ্টা কৰাৰ লগে লগে, লগ সমনীয়া বন্ধু বান্ধৱ আদি পোৱাৰ লগে লগে ক'ৰবাত যে মা মোৰ মনৰ পৰা কিছু ব্যৱধান হৈ আঁতৰি আঁতৰি আহি আছে। মোৰ সেই মাজনী, যিজনী মোৰ শৈশৱৰ মা আছিল, সেইজনী মা মোৰ প্ৰতি একেই মৰম, একেই ভাল পোৱা, একেই আদৰ এতিয়াও আছে। কিন্তু মই সন্তান হিচাপে মোৰ একেখিনি দায়িত্ব, একেখিনি কৰ্তব্য, একেখিনি মৰম, একেখিনি আদৰ এতিয়াও মাৰ প্ৰতি মোৰ আছেনে? যদি মায়ে মোক লৈ সলনি হোৱা নাই, মই কিয় মাক লৈ সলনি হৈছোঁ? সেই উপলব্ধি মানুহ মাত্ৰে প্ৰত্যেকৰ মানুহৰ হৃদয়ত সেই উপলব্ধি থাকিব লাগিব। আৰু সেই উপলব্ধি যেতিয়ালৈকে আমাৰ হৃদয়ত থাকিব, তেতিয়ালৈকে পৃথিৱীত এনে কোনো শক্তি নাই যি শক্তি আমাক পৰাভূত কৰিব পাৰিব। সেই শক্তিয়ে আমাক কেৱল আগুৱাই লৈ যাব। সেইজনী মা। আপুনি মাৰ কথা এবাৰ ভাবকচোন। আপুনি আজি শংকৰদেৱ শিক্ষণিকেতনৰ আচাৰ্য হৈ আছে, কিন্তু মায়ে যেতিয়া আপোনাক তুলি তুলি ডাঙৰ দীঘল কৰিছিল, সেই সময়ত মাৰ সপোন কি আছিল এবাৰ সুধিছিলে নে মাক? আজিলৈকে সুধিছেনে? মা, মোক লৈ তই কি সপোন দেখিছিলি? মোক লৈ তোৰ কি হেঁপাহ আছিল? সেইটো কেতিয়াবা আমি অনুভৱ কৰিছোনে? পৃথিৱীৰ প্ৰতিগৰাকী মায়ে নিজৰ সন্তানক লৈ কিছু হেঁপাহ থাকে, কিছু সপোন থাকে। যি সপোন আপোনাৰ মাৰো আছে, মোৰ মাৰো আছে, পৃথিৱীৰ প্ৰতিগৰাকী মাৰ আছে। মোৰ সেই মাজনীৰ হেঁপাহত মই কেনেকুৱা সুধিছিলো নে? বা আজি তাৰিখত মই এই বয়সত থিয় হৈ মাক কেনেকুৱা সুধিছিলো, মা তই মোক লৈ কি সপোন দেখিছিলি? মোক লৈ তোৰ কি হেঁপাহ আছিল? সুধিছেনে এবাৰ? নিশ্চয় আমি অধিকাংশই নাই সোধা। কিন্তু আমাৰ এইখিনি অৱহেলা মায়ে কিন্তু গ্ৰহণ কৰা নাই। মাৰ মনত অকণো আপোনাৰ প্ৰতি অকপট ভাৱ নাই, অকপট ভাৱ আমাৰ প্ৰতি অকণো নাই। যিটো মাক এক বেলেগ মহিমাৰ মহিমাবন্তিত, সেইকাৰণে মা আমাৰ প্ৰতি কপট ভাৱ নাই। কিন্তু আমি যদি চিন্তা কৰি চাওঁ যে আমি বৃদ্ধ ভাৰতী কাম কৰিবলৈ আহিছো, তাৰ কাৰণে কাম কৰিবলৈ আহিছো। আপোনাৰ মোৰ মাৰ দৰে হাজাৰ হাজাৰ লাখ লাখ গৰাকী মাতৃৰ সপোন সাকাৰ কৰিবৰ কাৰণে দায়িত্ব লৈছো। আমি এইটো চালে নহব। মোৰ মায়ে মোক লৈ যি সপোন দেখিছিল, মোৰ মায়ে মোক লৈ যি হেঁপাহ আছিল, সেইখিনি মই পূৰ্ণ কৰিব পৰা নাই, সেইখিনি মোৰ দ্বাৰা পূৰ্ণ নহল। কিন্তু মই সেইটো বান্ধিম যেনে মোৰ মাৰ দৰে আৰু বহু হাজাৰ হাজাৰ মাতৃৰ
আশাহত হ'ব নালাগে, বহু মাতৃৰ হেঁপাহ শূন্য বিচ্ছিন্ন হ'ব নালাগে। শংকৰদেৱ শিশু দিবলৈ প্ৰতিগৰাকী মাতৃয়ে কিন্তু বহুত হেঁপাহ আৰু বহুত সপোন লৈ ছাত্ৰ ছাত্ৰীক পঠায়। আজিৰ তাৰিখত চৰকাৰী বিদ্যালয়ত অপৰ্যাপ্ত সুবিধা, ইউনিফৰ্ম দিয়ে বিনামূলীয়া, খাদ্য দিয়ে বিনামূলীয়া, কিতাপ দিয়ে বিনামূলীয়া, অন্যান্য সা সুবিধা আছে। তাৰ মাজতে কিন্তু কোনোবা ৰিক্সা চলোৱা মানুহৰ পত্নী, কোনোবা থানাৱালাৰ পত্নী, কোনোবা হোটেলত কাম কৰা মানুহৰ পত্নী, কোনোবা তামোল পাণৰ দোকান দিয়া পত্নী, চাকৰি টকাবিলাকৰ কথা বাঢ়ি দিছো, সেইসকল মাতৃয়ে কিন্তু সেইসকল পত্নীয়ে ডাঙৰ এটা সপোন, ডাঙৰ এটা হেঁপাহ লৈ বিদ্যাৰ্থী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক নামভৰ্তি কৰাইছে। আৰু সেইসকল মাতৃৰ সপোনৰ হেঁপাহবিলাক কাৰ লগত জড়িত হৈ আছে? আমি আচাৰ্যসকলৰ লগত জড়িত হৈ আছে। আমি বিদ্যাৰ্থী বিদ্যালয়ত কেৱল শিক্ষকতা কৰিবলৈ অহা নাই। শিক্ষকতা আমাৰ জীৱনৰ লক্ষ্য নহয়। আমাৰ জীৱনৰ লক্ষ্য হ'ল সেইসকল মাতৃৰ সপোন বাস্তৱ কৰিবৰ কাৰণে, সেইসকল সন্তানৰ কাৰণে যি কৰিব লাগে আমি সকলোখিনি কৰিম। সেইটো কাৰণে আমি বিদ্যাৰ্থী বিদ্যালয়লৈ আহিছো। গতিকে চৰকাৰী বিদ্যালয়ৰ পৰা শিক্ষকতা আৰু বিদ্যাৰ্থী বিদ্যালয়ৰ পৰা শিক্ষকতাৰ মাজত সেইখিনিতে পাৰ্থক্য। সেইকাৰণে সেইসকল শিক্ষক শিক্ষয়িত্ৰী আৰু আমি আচাৰ্য যিহেতু আমি আচাৰ্য আমি আমাৰ এটা অনুভৱী মন আছে। সেই অনুভৱী মনটো আমি আমাৰ মাৰ লগত সম্পৃক্ত হৈ আছে। গতিকে আমি ভাৰতবৰ্ষৰ কোটি কোটি মাতৃৰ সপোন সাকাৰ কৰিবৰ দায়িত্ব লৈছো, এক মহান দায়িত্ব। আমি এই কথা সদায় উপলব্ধি কৰিব লাগিব যে মাৰ আশীৰ্বাদ সদায় আমাৰ লগত থাকিব লাগিব। এটা কথা সদায় মনত ৰাখিব, মা ভালে থাকিলে সন্তান ভালে থাকিব, মা ভালে থাকিলে পৰিয়াল ভালে থাকিব, মা ভালে থাকিলে সমাজ ভালে থাকিব, মা ভালে থাকিলে দেশ ভালে থাকিব, আৰু মা ভালে থাকিলে জাতি ভালে থাকিব। সকলোৰে মূলতে হৈছে মা। এই মা আমি যেতিয়া চিনি পাম, অন্তৰাত্মাৰে মা যেতিয়া উপলব্ধি কৰিম, তেতিয়া আমাৰ জীৱনৰ গতিপথ সলনি হৈ যাব। আমাৰ যি বিশ্বাস, আমাৰ পৰম্পৰা সলনি হৈ যাব। চকু মেলক এতিয়া অলপ হাঁহিবৰ কাৰণে মই সুযোগ দিম, অকণমান হাঁহি দিব। যিহেতু আমি এক বেলেগ এটা বিশ্বাসৰ পৰম্পৰা ডাঙৰ দীঘল লৈছো। আমি যি বিশ্বাস পৰম্পৰা, যিখন সমাজত আমি থাকি ডাঙৰ দীঘল লৈছো, যিখন বিদ্যালয়